মই বৰ্তমান মাষ্টাৰ্ছ ডিগ্ৰী কৰি আছোঁ 4th চেম এডুকেশ্যন ডিপাৰ্টমেণ্টত। তেনেকৈ ক'ব গ'লে আমাৰ এইটো ব্যৱসায় ধৰক আজি ৰঙীয়া 3 মাহে হ'ল, যোৱা নৱেম্বৰৰ পৰা। এটা সৰু প্ৰচেষ্টা আচলতে ময়ে নিজেকৈ মানে কি কেক বনাওঁ যদিও মানে কি এইটো এটা ইমান বেছি নাছিলে, মানে ধৰক এজনে অৰ্ডাৰ দিয়ে বা কেতিয়াবা পঢ়ালৈ হওক বা মই এটা কামো কৰি আছোঁ ব্যক্তিগত কোম্পানীতে হওক, তো সেইখিনিৰ কাৰণে টাইমটো মিলাব নোৱাৰোঁ। তো এইটো মোৰ মনতে এটা আইডিয়াল যে আমি গধূলি সময়ত বা মোৰ বাক লগত ল'লোঁ, গধূলি সময়ত এনেকৈ ওলাই যাব পাৰোঁ, এনেকুৱাকৈ কৰিব পাৰোঁ, যাতে মানুহখিনিও ভাল পাব। কাৰণ কিয় কেকবোৰ মানে কি খোৱা লোৱা ক্ষেত্ৰত মানুহে চবে আঁকোৱালি ল'ব বুলি এটা বিশ্বাস আছিল। সেইখিনি ভাবি কিনে আমি সৰুকৈ ওলালোঁ এদিন। প্ৰথমতে বাৰু 2-এটা বেলেগ লোকেশ্যনত যোৱা গৈছিলে, কিন্তু এইটো লোকেশ্যন আহি মানে কি আমি নিজেও এটা ছেফ ফিল কৰিলোঁ বা ইয়াৰ দাদাসকলেও সহায় কৰিলে। তো ইয়াত আজি আমি এইটো কাম কৰি ধৰক আজি 3 মাহে নিজেই অকণমান মানে আগুৱাই যাব পাৰিছোঁ, আৰু নিজকো ধৰক কিবা এটা সৰুকৈ যে নিজে কৰি দেখুৱাইছোঁ সেইটো মানে কি প্ৰমাণ কৰিব পাৰিছোঁ। আৰু বা মা দেউতাও ধৰক ছাপোৰ্ট কৰিছে, এইখিনিয়ে। আৰু মোৰ নিচিনাকৈ যাৰ ওচৰত এনেকুৱা ধৰক কিবা এটা কৰি খাব পৰা বা টেলেণ্ট এটা আছে, সেইখিনি মানুহ যাতে আগুৱাই আহক সেইটোৱে বিচাৰোঁ। কাৰণ কিয় বহুতখিনি আছে যিটো মাক দেউতাকৰ ধৰক মানে স্মাৰ্টফোন এটাৰে মানুহৰ আজিৰ ডেটত কিমানখিনি প্ৰয়োজন, সকলো মাক দেউতাকে নোৱাৰে। তেনেকুৱাকৈ ধৰক এটা ডিপ্ৰেশ্যনত গুচি যোৱাৰ নিচিনা হয়। মোৰো বহুত ইচ্ছা আছিল, কিন্তু হয়তো মোৰ মা দেউতাই ইমানখিনি মই বিচৰাখিনি। কেকটো আমি ইয়াৰ পৰা যাই কিনে ৰাতি কৰোঁ, তাৰপিছত আকৌ ৰাতিপুৱা আমি কৰি কিনে ডিউটিত যাওঁ। এনেকুৱা ৰাতিপুৱা সোনকালে সেইবিলাক টাইমটো মিলাই কিনে এইটো কৰিবৰ কাৰণে আহিছোঁ। ভণ্টি আৰু মই দুয়ো আমি স্কুটি লৈ কিনে অহা যোৱা কৰোঁ ডেইলি। এনেকৈ মানে অলপ চলপ আমাৰ হেৰি হৈ আছে বা ইনকাম হৈ আছে। সেইখিনি পইচা এতিয়া আমি নিজৰ খৰচৰ কাৰণে ব্যৱহাৰ কৰিব কৰোঁ, বা ঘৰত কেতিয়াবা কিবা কামত সহায় কৰিব লাগিলে এনেকৈ কৰোঁ আৰু মিলি কিনে। মই BA পাছ কৰিছোঁ, কৰি এতিয়া মানে কি বাইহাটা চাৰিআলিত দোকান এখনত কাম কৰি আছোঁ, হাৰ্ডৱেৰ দোকান হয়। তাৰপিছত সেই আৰু আমি গধূলি 6:30 মানত আহি পাওঁ, আৰু তাৰপিছত ৰাতি 9টা 9:30লৈকে থাকোঁ ইয়াতে। এনেকুৱা এইখিনি সময় সেই কৰোঁ আৰু